সকাল মোৰ ফালৰ পৰা সকলোকে নমস্কাৰ জনালোঁ। মই আহিছোঁ এতিয়া আজি বছৰৰ প্ৰথম দিন বুলি ভীমশংকৰ দেৱালয়লৈ। চাওকচোন এতিয়া আমি গাড়ী তলত থৈ এতিয়া আমি নামি যাই আছোঁ ভীমশংকৰ দেৱালয়লৈ। আজি বহুত মানুহ হৈছে কাৰণ যিহেতু আজি নৱবৰ্ষৰ প্ৰথম দিন। চাই থাকিব ভিডিঅ'টো শেষলৈকে। নমস্কাৰ। ভীমশংকৰ ধামলৈ আহি সঁচাকৈয়ে বহুত ভাল লাগিল আৰু ভীমশংকৰ ধামৰ আজি বহুতো ভক্তৰ অগণন ভিৰ কাৰণ যিহেতু আজি নৱবৰ্ষৰ প্ৰথম দিন সেইবাবে বহুতো ভক্ত আহিছে আৰু কিছুমানে তলতে গাড়ী পাৰ্কিং কৰিছে আৰু কিছুমানে বহুত ওপৰলৈ আনিছে, কিন্তু আনিলে যোৱা সময়ততো বহুত ভিৰ হ'ব। আৰু ভীমশংকৰ দেৱালয়লৈ আহি সঁচাকৈ বহুত ভাল লাগিল। সম্পূৰ্ণ শান্তিৰ পৰিৱেশ, তাতে কোনো ধৰণৰ হুলস্থুলীয়া পৰিৱেশ নাই। বহুত দীঘলীয়া লাইন আজি, কাৰণ সকলোৱে আজি নৱবৰ্ষ উপলক্ষে বছৰৰ প্ৰথমটো দিন উপলক্ষে মন্দিৰলৈ আহিছে আৰু ভীমশংকৰ ধামত বহুত ধুনীয়া এটা নিজৰা আছে। সেই নিজৰাটোৰে বঢ়িয়া পানী আহি থাকে কুলু কুলু কৰি আৰু তাৰ ছাইডত শিৱলিংগ আছে আৰু শিৱলিংগত সকলোৱে ধূপ চাকি জ্বলায়। আৰু যিটো মেইন নিজৰাৰ পৰা পানী আহে তাত এটা শিলৰ মূৰ্তি আছে আৰু সেই শিলৰ মূৰ্তিটোত সকলোৱে পূজা কৰে আৰু তাত পানী গাখীৰ যোনে যি ঢালে সেইবিলাক সকলোখিনি তাৰ পৰাই দিয়ে, পানীখিনি তাৰ পৰাই দিয়ে উঠাই দি তাত আমি ঢালিব লাগে। চাওকচোন কিমান মানুহ হৈছে আৰু সকলোৱে ধূপ চাকিখিনি এই নিজৰাটো পাৰ হৈ যাব লাগে। সকলোৱে ধূপ চাকিখিনি বাহিৰতে জ্বলাইছে, বাহিৰত যিহেতু শিৱলিংগ আছে আৰু ভিতৰত লাইন পাতি পাতি যাই সেনেদৰে আহিব পাৰি। আহি তাতে গাখীৰ পানী সকলো শিৱলিংগত ঢালিব পাৰি আৰু ঢালি ওপৰলৈ আহিব পাৰি। এয়া আমি লাইন পাতি যাই আছোঁ কাৰণ আমি যোৱাত দেৰি হ'লে এবাৰ দেৰি হৈছে বাৰু। চাওকচোন ইমান ধুনীয়া লাইন আৰু সকলোৱে পৰিপাটি কৰি গৈছে। সকলোখিনি ইয়াত পৰিপাটিকৈ কাম চলে যিহেতু বহুত মানুহ হয়, হোৱাৰ বাবে বহুত ধুনীয়াকৈ ছাইডত বাঁহ বান্ধি দিছে, বাঁহত ধৰি ধৰি তাৰ পৰা বহুতে আৰু শান্তিৰ পৰিৱেশ আৰু বহুত ধুনীয়া একদম শান্তি। চাওকচোন শিৱলিংগত সেয়া সকলোৱে গাখীৰ পানী ঢালিছে, পূজা পাতল কৰিছে। কি ধুনীয়াকৈ নিজৰাটো পানী সঁচাকৈ যাই বহুত ভাল লাগিল আৰু বহুত ধুনীয়াকৈ পৰিৱেশনটো ধুনীয়া হৈছে। আৰু এই পূজাৰীও ফুটাৰী আছে আৰু ইফালে ধূপ চাকি জ্বলাইছে লোকসকলে কাৰণ বহুত মানুহ হৈছে, যোনে য'তে যি পাইছে সেনেকৈ জ্বলাইছে আৰু শিৱলিংগ য'ত আছে কাৰণ যিহেতু মানুহৰ ভিৰ। আৰু মেইন মন্দিৰৰ গেটটো বহুত ধুনীয়াকৈ বনাইছে, দেখি সঁচাকৈ ভাল লাগি গ'ল আৰু বহুত মানুহ আহিছে, সকলোৱে গেটটোত ফটো উঠিছে। বাহিৰতো চাওকচোন মানুহৰ ভিৰ আৰু এইফালে এটা আছে গণেশ মন্দিৰ আৰু এইফালে শিৱ মন্দিৰে হয়। ইয়াতে শিৱ মন্দিৰ সকলোৱে পূজা পাতল কৰিছে আৰু গণেশ মন্দিৰো আছে। গণেশ মন্দিৰত চাওকচোন বহুত মানুহৰ ভিৰ, ধূপ চাকি সকলোৱে বাহিৰত জ্বলাইছে আৰু ভিতৰৰ পৰিৱেশটো সম্পূৰ্ণ মানুহৰ ভিৰ। তাৰমানে পূজা কৰিবলৈ ভিতৰত জেগা নাই, মানুহৰ ভিৰ ঠেলা হেঁচা কিবাকৈ পতাটো লৈ আহিব পাৰি। আৰু ইফালে খাদ্যৰ যোগান ধৰিছে আৰু খাদ্যৰ যোগানো সম্পূৰ্ণ পৰিপাটিকৈ ধৰিছে আৰু খাদ্যত আছিল লুচি, চুজি হালোৱা, পায়স, চব্জি, বিলাহী টক। ধন্যবাদ।